প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আপুনি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব বিচাৰা নেকি? ঈশ্বৰৰ বাক্যক লোকবিলাকক দিব বিচাৰানে? কিন্তু আপুনি নাজানা লোকবিলাকৰ মাজত কেনেকৈ ঈশ্বৰৰ বাক্য ক'ব লাগে, কেনেকৈ ঈশ্বৰৰ বাক্য আৰম্ভ কৰিব লাগে। বহুত ইচ্ছা কৰাৰ পাছতো কিছুমান মানুহে নাজানে যে আৰম্ভ কৰিব ক'ৰ পৰা। কিন্তু মই চমু আইডিয়া আপোনালোকক আজি দিব বিচাৰোঁ, যাৰ যোগেদি আপুনি ঈশ্বৰৰ বাক্য ক'ব পাৰিব, ক'বলৈ সুযোগ পাব লোকবিলাকৰ মাজত। প্ৰিয়সকল, শুনক। যেতিয়া আপুনি আলহী হৈ ক'তবাই যোৱা নাইবা কোনোবা আপোনাৰ বন্ধুৱে কয় আপোনাক মদ খাবলৈ, বিড়ি খাবলৈ, তেতিয়া তুমি ক'বা, মই এইবিলাক নাখাওঁ, কিয়নো মই খ্ৰীষ্টিয়ান। কাৰণ তেওঁবিলাকে ক'ব আপোনাক, কিয় আপুনি নোখোৱা, কিয় তুমি নোখোৱা মদ, পান, বিড়ি এইবিলাক কিয় নোখোৱা? আপুনি ক'বা, মই খ্ৰীষ্টিয়ান। আপুনি ভালকৈ তেতিয়া ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰিব। আপুনি ক'বা, মই খ্ৰীষ্টিয়ান। কিন্তু তেওঁলোকে ক'ব, আমাৰ প্ৰায় ইয়াৰ খ্ৰীষ্টিয়ানসকলে এইবিলাক পান কৰে, তুমি কিয় এইবিলাক পান নকৰা? একো নহয়, কোৱা। কিন্তু তুমি ক'বা, মই ঈশ্বৰক প্ৰেম কৰোঁ, প্ৰভুক প্ৰেম কৰোঁ, প্ৰভুৱে মোক প্ৰেম কৰে। যিবিলাকে এইবিলাকক পান কৰে, এইবোৰ অশুচি বস্তুবিলাকক পান কৰে, তেওঁলোকে যীশুক প্ৰেম নকৰে আৰু ঈশ্বৰেও তেওঁবিলাকক নাজানে। কাৰণ তেওঁলোকে ঈশ্বৰক প্ৰেম কৰা নাই, যীশুক প্ৰেম কৰা নাই। ঈশ্বৰৰ বাক্যত বহুতবাৰ কোৱা হৈছে এইবিলাকক অশুচি বস্তু বুলি। গতিকে এইবিলাকক পান কৰি, অশুচি বস্তুক পান কৰি মই নিজকে অশুচি কৰিব নিবিচাৰোঁ, কিয়নো মই স্বৰ্গত যাব লাগিব। অশুচি মানুহে স্বৰ্গত যাব নোৱাৰে। যিবিলাকে অশুচি বস্তু পান কৰে, তেওঁবিলাকে নিজকে অশুচি কৰে আৰু তেওঁবিলাকে নৰকত যাব, স্বৰ্গত ঠাই নাপাব। পুনৰবাৰ আপুনি তেওঁলোকক ক'ব, বন্ধু, আপোনাক ঈশ্বৰে প্ৰেম কৰে, আপোনাক বহুত ভাল পায়। আপুনি আৰু মোৰ কাৰণে ক্ৰুচত মৃত্যু হৈছে যীশুৱে। কাৰণ আপুনি আৰু মোৰ শুচি হোৱাটো ঈশ্বৰে বিচাৰে। আমাক পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যীশুখ্ৰীষ্টই আমাৰ কাৰণে মৃত্যু হৈছে। আপোনাক ঈশ্বৰে প্ৰেম কৰে, আমাৰ কাৰণে স্বৰ্গত ঠাই বনাইছে। আমি যীশুৰ অবিহনে আমি স্বৰ্গৰ ঠাই পাব নোৱাৰে। এনেদৰে আপুনি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰিব। যিমান আপোনাৰ লগত আছে, যিমান যীশুক আপুনি জানা, এই সকলোবিলাক তেওঁক স্বীকাৰ কৰা, তেওঁক প্ৰচাৰ কৰা। আৰু সঁচাকৈ যদি চাওঁ, আমি এইবিলাক পান কৰি আমি নিজকে অশুচি কৰিব নালাগে। আমি স্বৰ্গৰ পাবৰ কাৰণে আমি প্ৰতিদিনে আমি চেষ্টা কৰি আছোঁ। মই কেনেকৈ স্বৰ্গ পাম, মই কেনেকৈ ঈশ্বৰৰ ওচৰলৈ গৈ পাম। গতিকে প্ৰিয়সকল, ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব। আপোনাক যেতিয়া লোকবিলাকে কয় এইবিলাকক কিয় পান নকৰা, তেতিয়াই আপুনি ক'ব পাৰিবা, মই খ্ৰীষ্টিয়ান। তাৰ পৰাই আপুনি যীশুৰ বিষয়ে ভালকৈ প্ৰচাৰ কৰিব পাৰিব। ধন্যবাদ থাকিল সকলোলৈ। ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক। আপোনালোকে এইবিলাকক ত্যাগ কৰক আৰু যীশুৰ বিষয়ে সম্পূৰ্ণকৈ সত্যভাৱে প্ৰচাৰ কৰক। আপোনাক ঈশ্বৰে ভাল পায় আৰু ঈশ্বৰে আপোনাক সকলো দিব, সমস্যাৰ সকলো সমাধান দিব। ঈশ্বৰে আপোনাৰ লগত থাকিব, কাৰণ ঈশ্বৰে আপোনাক আৰু মোক প্ৰেম কৰে। ধন্যবাদ। সকলোলৈ ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।